নমস্কাৰ কিমকিছ কিচেনলৈ পুনৰ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আকৌ এটা খুব ধুনীয়া ৰেচিপি আপোনালোকৰ ওচৰলৈ লৈ আহিলোঁ। সেইটো হৈছে মিছা মাছৰ এটা খুব জ্বলা মছলা দিয়া কাৰী। আপোনালোকে চাগে মিছা মাছ খাই ভাল পায়। ময়ো ভাবিলোঁ আপোনালোকৰ লগত এইটো শ্বেয়াৰ কৰোঁ। আহকচোন তেনেহ'লে কেনেকৈ বনাইছোঁ চাওক। আৰু আজি মই এই ৰেচিপিটো বনাবৰ কাৰণে 500 গ্ৰাম মিডিয়াম চাইজৰ মিছা মাছ লৈ লৈছোঁ। মই পিঁয়াজ আৰু বিলাহী ধুনীয়াকৈ মিহিকৈ কাটি লৈছোঁ। আৰু বিলাহীখিনি মই গাঁৱলীয়া বিলাহীটো লৈছোঁ, সেইকাৰণে কিমান ধুনীয়াকৈ ৰস ওলাইছে। আৰু লৈছোঁ এবাটি একদম ফ্ৰেছ মটৰ। আদা নহৰু মই খুব মিহিকৈ পেষ্ট বনাই লৈছোঁ। গুড়া মছলাৰ ভিতৰত লৈছোঁ জিৰা গুড়ি, ধনিয়া গুড়ি, জলকীয়া গুড়ি আৰু হালধি। আৰু লৈ লৈছোঁ অলপ কাজু, অলপ মগজ। আৰু এইখিনি এতিয়া মই ধুনীয়াকৈ মিক্সিত পেষ্ট এটা বনাই ল'ম। আৰু ধুনীয়া মিহি পেষ্ট এটা কৰি ল'লোঁ মই এতিয়া। আৰু মই কেৰাহী এটা গৰম কৰি তাতে অলপ তেল লৈ লৈছোঁ, মিঠাতেল লৈছোঁ মই। আৰু প্ৰায় 4 চামুচমান মিঠাতেল লৈছোঁ। তেলখিনি গৰম হৈছে আৰু মই পিঁয়াজখিনি দি দিছোঁ। পিঁয়াজখিনি মই অলপ ৰঙচুৱা হোৱালৈকে ভাজি ল'ম। পিঁয়াজখিনি ভজা হৈছে, ধুনীয়া ৰঙচুৱা ৰং এটা উঠিছে। ইয়াত মই এতিয়া আদা নহৰুৰ পেষ্টখিনি দি দিম। আৰু এইখিনিও এতিয়া মই কেঁচা গোন্ধটো যোৱালৈকে অলপ ভাজি ল'ম। কেঁচা গোন্ধটো গৈছে অলপ। এতিয়া মই ইয়াত বিলাহীখিনিও দিম। বিলাহীখিনি দি এতিয়া আকৌ গোটেইখিনি ধুনীয়াকৈ মিহলাই অলপ ভাজিম। এতিয়া মই এইখিনি সময়তে ইয়াত অলপ নিমখ দি দিম। আৰু নিমখ দিলে ধুনীয়াকৈ বিলাহীখিনি গলি যাব, মছলাটো খুব ধুনীয়া হ'ব। এতিয়া মছলাখিনি ধুনীয়াকৈ ভাজ খাই গৈছে, বিলাহীখিনিও গলি গৈছে, দেখিছে খুব ধুনীয়া ৰং এটা উঠিছে। এতিয়া মই ইয়াতে গুড়ি মছলাখিনি দি দিছোঁ গোটেইখিনি একেলগতে। আকৌ অকণ ভালকৈ গোটেইখিনি মিহলাই ল'ম মছলা। শুকান গুড়ি মছলাখিনি দি দিয়াৰ পিছত ধুনীয়া গোন্ধ এটা ওলাইছে। এতিয়া মই তেল ফুটালৈকে অকণ ভাজিম। আৰু দেখিছে খুব ধুনীয়াকৈ মছলাখিনি হৈ আছে আৰু কাষেদি তেল ফুটি উঠিছে। এতিয়া মই ইয়াত কাজু আৰু মগজৰ যিটো পেষ্ট মিহিকৈ বনাই লৈছিলোঁ সেইখিনি দি দিম। ধুনীয়াকৈ লৰাই মিহলাই ল'ম। অকণমান ভাজিম এতিয়া ধুনীয়াকৈ। তেলটো ফুটি উঠালৈকে মই ভাজিম। মছলাখিনিৰ পৰা ধুনীয়াকৈ তেল ফুটি আছে, ধুনীয়াকৈ মছলা হৈছে। ইয়াত মই এতিয়া অকণমান দৈ দি দিম। দৈ দিলে আৰু অলপ ধুনীয়া টেষ্ট এটা আহিব, গ্ৰেভিটো খুব ধুনীয়া হ'ব। দৈৰ পৰাও তেল ওলাব। আজি মুঠতে এইখন একদম মছলা দিয়া একদম স্পাইচি কাৰী হ'ব, খুব ভাল লাগিব খাই। জলকীয়া কেইটামানো দি দিছোঁ, আৰু অলপ জ্বলা হ'ব। ঠাণ্ডা বতৰত বিৰাট ভাল লাগিব। আৰু ইয়াত মছলা ধুনীয়াকৈ ৰেডি হৈ গৈছে মোৰ। কাষেদি তেলখিনি ওলাই গৈছে, ৰংটোও ধুনীয়া লাগিছে দেখিবলৈ। ইয়াত মই এতিয়া মিছা মাছকেইটা দি দিম। মাছকেইটা মই মছলাৰ লগতে অকণমান সময় ভাজি থাকিম, তেতিয়া মাছকেইটা সিজিও যাব আৰু ভাজ খাইও যাব। মই মাছকেইটা আগতে ভাজি লোৱা নাই তেলত। মই সাধাৰণতে মিছা মাছ বনালে
এনেকৈ গ্ৰেভি বনালে আগতে ভাজি নলওঁ, এনেকৈ জোলতে মানে গ্ৰেভি মছলাৰ লগতে ভাজি সিজাই লওঁ। মাছে মছলাই ধুনীয়াকৈ ভজা হৈ গৈছে। এতিয়া মই মটৰকেইটা দি দিছোঁ ইয়াত। মটৰকেইটা মই আগতে দিয়া নাছিলোঁ, আগতে দিয়াহেঁতেন গলি নাইকিয়া হৈ গ'লহেঁতেন, সেইকাৰণে এইটো সময় দিছোঁ। গোটা গোটা হৈ থাকিব এতিয়া, অকণমান দেখিবলৈও ভাল লাগিব গ্ৰেভিখনত। পানী অলপো দি দিলোঁ, মই প্ৰায় এগিলাচমান দিছোঁ পানী। অকণমান উতলটো আহিবলৈ দিম এতিয়া গোটেইখিনি। আৰু ইয়াত মই এতিয়া অকণমান চেনি দিম। এনেকুৱা স্পাইচি কাৰীখনত অকণমান চেনি দিলে ভাল লাগে, কাৰণ টেঙা টেঙা ভাৱটো আহে, জ্বলা লগতে অকণমান চেনি মিঠা মিঠা ভাৱটো আহিলে মই ভাল পাওঁ। আপোনালোকে যদি ভাল নাপায় নিদিলেও হ'ব। জোলখন ধুনীয়াকৈ উতলি আছে। এতিয়া মই ইয়াতে ঢাকোন এখন দি 8-10 মিনিটমানৰ সময় কাৰণে গেছটো একদম ল' ফ্লেমত দি পেলাই সিজিবলৈ দিম। মাছো সিজি যাব, গ্ৰেভিও থুপি আহিব, ভাল লাগিব খাই। আৰু এয়া 8-10 মিনিটমান হৈ গ'ল, ধুনীয়াকৈ সিজি গ'ল মাছ। গ্ৰেভিটো ৰেডি হৈ গৈছে, দেখিছে? মটৰখিনিও গোটা গোটা হৈ আছে, হয়নে নহয় কওক? খুব ধুনীয়া ৰং এটাও আহিছে। মোৰ মোটামুটি এইখন ৰেডি হৈয়ে গ'ল। ইয়াত এতিয়া মই অকণমান গৰম মছলা দিম। গৰম মছলা দিলে গোন্ধটো আৰু অকণ ধুনীয়া লাগিব, কাৰণ স্পাইচি কাৰী যেতিয়া ইয়াত চব মছলাই দিবই লাগিব। খুব ধুনীয়া গোন্ধ এটা আহিছে এতিয়া। আৰু মই এতিয়া এইখিনি গেছটো অফ কৰি পেলাই থৈ দিম। হৈয়ে গ'ল মোৰ এয়া মিছা মাছৰ আজি ধুনীয়া মছলাদাৰ গ্ৰেভি। আৰু এয়া মোৰ স্পাইচি মিছা মাছৰ কাৰী একদম ৰেডি হৈ গ'ল। এই কাৰীখন গৰম গৰম ভাত, ৰুটি দুয়োটাৰ লগতে খুব ভাল লাগে। আপোনালোকে এবাৰ এনেকৈ বনাই পেলাই চাবচোন যদি আগতে বনোৱা নাই। আৰু মোৰ ৰেচিপিটো আজি কেনে লাগিলে জনাবলৈ নাপাহৰিব। যদি আপোনালোকে জনাই কমেণ্ট কৰে, তেতিয়াহে মই জানিম যে আপোনালোকৰ মোৰ ৰেচিপিবিলাক চাই ভাল লাগিছে। তেতিয়া মই এনেকৈ কিবা বনালে আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ ভাল লাগিব মোৰ। আৰু যদি ভাল লাগিছে তেতিয়াহ'লে আপোনালোকে বন্ধু বা পৰিয়ালৰ লগত এই ৰেচিপিটো শ্বেয়াৰ কৰিবচোন। তেনেহ'লে আজিলৈ আহিছোঁ, পুনৰ ধুনীয়া ৰেচিপি এটা লৈ আপোনালোকৰ ওচৰলৈ আকৌ আহিম। আৰু যদি ৰেচিপিটো আজি ভাল লাগিছে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব। আজিলৈ তেনেহ'লে আহিছোঁ, বাই বাই।